আহক আহক ৰাইজ, দিৱালী বতৰ, ঠাণ্ডা বতৰ, ভাইটি ভণ্টিহঁতৰ বাবে ফটকা কিনক, ফুলঝাৰি কিনক, ৰকেট কিনক আৰু কোলাকুটি দোকানীক ধনী কৰক। আইঅ কনা গাভিনী মৰিলো, কি দোকানীও এইজন? দাদা আহক আহক, ভাইটি কোৱা কি লাগিব? ফুলঝাৰি লাগিবনে? দিওঁ নি উলিয়াই ফচকে। আইঅ কৃষ্ণ, মই ছোৱালী নি ফুলঝাৰি ল'বলৈ? ব'লা পাপা আমি বেলেগ এখন দোকানলৈ যাওঁ। হেত ভাইটি বেয়া পালা নি? বেয়া নাপাবা আকৌ, মই ধেমালিহে কৰিছিলো। মজা মজা কালেকশ্যন আছে মোৰ লগত, কি লাগিব কোৱা? হয় নাই, আপুনি আগে দেখাই লওকচোন কি কি কালেকশ্যন আছে, তাৰপিছত ল'ম। ৰবা ভাইটি, এতিয়াই দেখাই আছো। এইটো লোৱা ভাইটি, ভীম পতকা। ইয়াৰ দাম হৈছে অনলি 2000 ৰুপিজ। আইঅ বটি, ইমান দাম? আকৌনো ইয়াৰ চাইজ দেখিছা নাই? 14 গোষ্ঠীৰ লুঙি ফালি পঠিয়াব। কৃষ্ণ নালাগে দেই, বেলেগ এটা দেখাওক। বেলেগ চাবা নি? ৰবা দেখুৱাই আছো। এইটো লোৱা ভাইটি, ইয়াতে মাৰিলে টিপা, গড় গা পালেগৈ শিপা। ধুনীয়া লাগিছে, ইয়াৰ দাম কিমাননো? ইয়াৰ দাম নি? ইয়াৰ দাম একদম পানী, মাত্ৰ 3000 টকা। আইঅ ৰাম হৰি গংগা, দাদা আপুনি কি দেখুৱাই আছে? নৰ্মেলবোৰ দেখুৱাওক আকৌ। নৰ্মেল চাব নি? আগতে ক'ব লাগে। এইটো লোৱা ভাইটি, মা লক্ষ্মী ফটকা। এতিয়াহে আপুনি ভাল মাল দিছে, কিমান দাম ইয়াৰ? ইয়াৰ দাম নি? ইয়াৰ দাম মাত্ৰ 80 টকা, দুপাকেট ল'লে পৰিব 150 টকা। হয় নে? তেতিয়াহ'লে মোক দুপাকেটকে দি দিয়ক। ৰ'ব দি আছো ফচকে উলিয়াই। কলগছ, আলু বম, জলকীয়া ফটকা এইবোৰ লৈ যোৱা, তোমাক বোলে ডিছকাউণ্ট লগাই দিম নহয়। সেইবোৰতো লাগিবই বাৰু, কিন্তু মোক বেলেগ বস্তু এটাহে লাগে, সেইটো আপোনাৰ দোকানত নাই চাগে। হা ভাইটি, কি কথা কোৱা? এইখন কোলাগুটি দোকান হয়, ইয়াত চব বস্তুৱে পাবা, কি লাগিব কোৱা? পিছে স্কাইশ্বট আছে জানো আপোনাৰ দোকানত? স্কাইশ্বট নি? কিয় নাথাকিব হে? কোনটো কালাৰ লাগে কোৱা? ৰঙা, হালধীয়া, বেগুনীয়া, গুলপীয়া, সুমথিৰা, কলা। কিন্তু এটা স্কাইশ্বটত 300 টকা পৰিব। হে 300 টকা, ইমান দাম? আকৌনো নাম কি? স্কাইশ্বট, দামটো হ'বই ন। কিবা এটা কম নহ'ব নি? নাই দাদা, কম নহ'ব, বেছিহে হ'ব। আইঅ ঢেকু ঘৈণীয়েক, কি দোকানীও এইজন? পখিলি নুসুধিবা তোমালে মোৰ মৰম আছে কিমান, সদায় মই হাগো যিমান। আইঅ নেঘ্ৰী, মৰিলো, যিহে গান গালে। নাগেশ্বৰ দা। মোহন, তই ইয়াত শুই আছ? মইতো উঠোনৰ পৰা বিচাৰি ফুৰিছো। হে মালিক, কেলে বিচাৰি ফুৰিছে? কিবা কাম আছিল নি? কি কাম আছিল নি সুধিবলৈ আহিছো? আজি দিৱালী নহয় নেকি? ডেক'ৰেশ্যন কৰিবলৈ আছে। আৰু তই ইয়াত পেট পেলাই শুই আছ। হয় নে? বলক বলক ডেক'ৰেশ্যন কৰোগে। পিছে মোহন, কলগছ ক'ত পাম গম পাও নি? কলগছ নি? কলগছ ফেন খোৱা ককাহঁতৰ ঘৰতে ঢেৰ আছে, বলক লৈ আনোগে। কি বলক লৈ আনোগে? তই আগে ৰাতিপুৱা খোৱা বাচনখিনি ধুই লগে যা, তাৰপিছতহে যাম। মালিক, সদায় ময়ে ধুব লাগে, যাওক না আজি আপুনি ধুৱকগে। ময়ে তোক থাকিবলৈ দিছো, ময়ে খুৱাইছো, ময়ে হাগুৱাইছো, তই আকৌ মোকে কাঁহী পাতি ধুবলৈ দিছ যে। বেলেগ তেল ফাটিছে ন তোৰ? আজি তই মোবাইল চুবলৈ নাপাও। মালিক নহ'ব, মই গৈছোৱে, আপুনি চোলাটো পিন্ধি বাহিৰলৈ আহক। এতিয়া পালিনে মজাটো? মই চোলাটো পিন্ধি লওঁগে। তই ক'ৰ পৰা আনিলি এইবোৰ বম ফটকা? কোলাগুটিটা দোকানৰ পৰা আকৌ, হলচেল দিলে। হয় নে? এইবাৰ চাবই নহ'ল কোলাগুটি দোকানখন। পুৰা বিক্ৰী হৈছে। বাকী এই কলগছবোৰ কোনে ৰুলে? মই নুৰুলে মোৰ ঘৈণীয়ে ৰুব নি? তই পলাই দিলি ফটকা আনিবলৈ। হ'ব দিয়া পাপা, লাইটিংবোৰ মই লগাই দিম। চাল্লা, কলগছ লগাই হাত দুখন মেচা হৈ গ'ল বে। যিহে আছিল কুঞ্জ লুকা থপা থপা, চেপেটা মাৰি দিলো, পিঠা হৈ গ'ল। আইঅ বটি, মৰিলো। পখিলি ফটকাবোৰ অৰ্ডাৰ দিলি নাই? ৰাতি নুফুটিলে চাবি আকৌ, টিকাত ধান খেবৰাই জ্বলাই দিম। আইঅ বটি, মোক আকৌ কেলে জুই লগাই দিবা? য'ৰ পৰা আনিছা সিহে জানিব, ফুটিব নে নুফুটে, তাক ধৰিবা আকৌ। হ'লেও আকৌ অৰ্ডাৰ দিলে তাগৰা মাত দিয়ে, দিলি নাই? এতিয়ালৈকে অৰ্ডাৰ দিবলৈ বাকী নাই, ৰাতিপুৱাতে দি থৈছো। হয় নে? গুড গাল। পখিলি, যাচোন মোৰ কাৰণে গ্ৰীণ টি অলপ বনাই আন। খাই শুই দিওঁ এক চাট, অলপ পিছত গধূলি হ'বই, ফটকা ফুটাব লাগিব। ৰিয়েলি? ৰ'বা পাপা, মই এতিয়াই গ্ৰীণ টি বনাই আনি দিছো।
আবে চাল্লা এইটো কিহৰ মাত বে? বান্দৰ চান্দৰ অহা নাইতো, ভিতৰত চাই আহোঁগে। আইঅ ঢেকু ঘৈণীয়েক, মৰিলো, এইটো দেখোন বান্দৰ পোৱালি। মোৰ কলাখি নেখাবি ঐ, থৈ যা, জিম মাৰিবলৈ থৈ দিছো। চাল্লা তই মোৰ কলাখি দিবিনে টঙনিয়াই দিওঁ? আইঅ কেতেকী, এইটো দেখোন কথা কব পৰা বান্দৰ, আজি মৰিলো। আইঅ জতাই পক্ষী, খালে খালে, মৰিলো। আইঅ নেঘৰি, এইটো দেখোন বান্দৰ পোৱালি, ককাক খেদি আহিছে। তহঁতি ভাল টাইমত পালেহি দেই, বান্দৰ পোৱালিটো খেদা, নহলে আজি মোৰ লুঙি ফালি পঠিয়াব। ঐ বান্দৰ পোৱালি, তই ইয়াৰ পৰা যাবিনে টিকাত বাটলুগুটি খাও? চাল্লা তোক আজি 2 আঙুলমান দিব লাগিব। পলাই দিলে বে। বাচি গলো, তহঁতি ভাল আহিব জানিলি। ককা, আমি কলপুলি নিবলৈহে আহিছিলো, আছে নি আপোনাৰ ঘৰত? কলপুলি আছে আছে, পিছফালে বাৰীখনতে আছে, মোকো 2টা কাটি দিবি লগতে। অ'কে। ঐ পেলকু, দে জ্বলা। পাপা এতিয়া জ্বলাব নালাগে নেকি, শেষ হৈ থাকিব। শেষ হলে ওচৰৰ দোকানখন এনে আছে নি, মোৰ নাম কৈ লৈ আহিবি। জ্বলিলে। ভেন্দি নাগিন নেঘিৰি ভাগিন। এই নন্দকা, আপুনি পাগল হল নি, এনেকে বম দলিয়াই দিছে যে? চাল্লা সেইটো তহঁতৰ বাপেৰৰ ৰাস্তা নি, ৰাস্তালৈ বম মাৰিমে। হলেও আগে পিছে মানুহ আহিছে নে চাই লব লাগে, এনেকে বম দলিয়াই দিয়ে নি? হ'ব যা, মোৰ ওচৰত বেছি দম দেখাই নাথাকিবি। তোৰ টিকাত সেই আলু বম ভৰাই জ্বলাই দিম, টিকা ফাল খাই যাব। আইঅ মাখি, বল ইয়াক ৰাতি দি আছো। চাল্লা আমাৰ এই মোহনটো বাংলাদেশলৈ পলাই গ'ল নি, এতিয়ালৈকে আহি পোৱা নাই যে। বাছ হৈ গ'ল। ৱাও, কি লাইটিং বে, মালিক ফালি দিছে। ঐ মোহন, কলে গৈছিলি? ইমান বিচাৰি ফুৰিছো তোক। মই সেই বুধেশ্বৰহঁতৰ ঘৰৰ ফালে গৈছিলো, কোনে কি ডেকৰেশ্যন কৰিছে তাকে চাই আহিলো। পিছে বুধেশ্বৰহঁতৰ ডেকৰেশ্যনটো ধুনীয়া নে? ধুনীয়া কথা সুধিবলৈ আহিছে, একদম টপ কোৱালিটিৰ মাল লগাইছে। হ'ব দে, লোকৰ গুণ গাব নালাগে, যা তই ভিতৰৰ পৰা ফটকাবোৰ লৈ আনগে। ৰ'ব মালিক, এতিয়াই লৈ আনিছো। নাগেশ দা, এয়া লওক, ফুটাই দিয়ক, ফাটাৰ ফুটুৰ। ঐ মোহন, কি ফুটাও ক? নাগেশ দা, আলু বমকে ফুটাই দিয়ক, একদম ৰাপচি লাগিব। চাব আকৌ ভালকে, লুঙি চুঙি ফালি পঠিয়াব। ফুটি গল, কি তাগৰা মাল বে। এতিয়া ক, কি ফুটাও? নাগেশ দা, এবাৰ স্কাইছত ফুটাওক। হয় নে, ৰবা এতিয়া ফুটাই আছো। ৱাও, ইমান ধুনীয়াকৈ ফুটিলে ন মালিক। আকৌনো নুফুটিব নি? নাগেশ দা, বলক আমি গাঁৱৰ ফালে যাওঁ, স্কাইছত কেইটা ফুটাই আহো। গাঁৱৰ ফালে যাবি নি? বল তেতিয়া। জ্বলি গল ফুলজাৰি। চাবি দেই ল'ৰা, ভালকে হাতে চাতে পুৰিব। পুৰিব যে, মা তুমিও লোৱা আকৌ। মোক অকল এডাল দিলেই হ'ব। মা এডাল লোৱা। ফটকা 2টামান ফুটাই দিওঁ, নহলে কালিমা আহি ঘৰত সোমাব। বেলেগ মজা চাউণ্ড বে, এতিয়া আকাশত ৰকেট পঠিয়াম। ধিন তল নাক তল কোলাই, কালি পূজাত বাহিৰলৈ ওলাই। আইঅ বেয়া কপনি মাৰিছে দেখোন, চন্দলৈ যাব নি? আবে চাল্লা, ডেমেজ হৈ গ'ল যে, গ'ল 150 টকা। এবাৰ ডাবুল লজেন মাৰিম, ময়ো চাই লওঁ কেনেকে ডেমেজ হয়। ফুটি গ'ল। ঐ মাখি, দে জ্বলা। জ্বলাইছো ৰ। জ্বলিলে, মাৰ এতিয়া গুলুক দাহঁতৰ চোতালত। পাপা, এতিয়া আলু বম ফুটোৱা। আলু বম ফুটাম নে? ফুটাইছো। আইঅ বটি, কোনে মাৰিলে বম? টিকা চিকা ফাটি গ'ল। পাপা, ৰাস্তাৰ ফালে চোৱা, কালাকটো আৰু মাখিয়ে মাৰিলে। গুলুক দা, কেনে পালে? উঠনি আমাক মাৰিছিল নহয়। গুলুক দা, লুঙি ফাটাই গল নে? বেছি তেল ফাটিছে নহয়, দি আছো।
বাপৰে এইবাৰ বুধেশ্বৰে বাপেকক ভালকে কিলালে পুৰা স্কাইছত ফুটাইছে পেৰেক পেৰেক নাই মোৰহে ভাল ল'ৰা ছোৱালী জ্বালাৰ পৰা এতিয়ালৈকে বাচি আছো চলে হেতকেইটা কোন বে বম দলিয়া দলি কৰি আছে যে আমাৰ ঘাই কেইটা এইফালে যাব নহ'ব নহ'লে লুংগি ফালাই পঠিয়াব তো গাইছ আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাঁৱৰ দিৱালী পৰিৱেশ এফালে কোনোবাই বম ফুটাইছে আৰু আনফালে কোনোবাই লুঙি দাঙি পলাইছে ওৰে নেগৰা ইউটিউবাৰ আহি গ'ল ৰামাশংকৰ দা কৰবালৈ যায় নি কৰবালৈ যাই মানে আন্দা কণী আনিবলৈ ওলাইছিলো এইকেইটা অখুৰকেইটাক দেখিছে নাই বম দলিয়া দলি কৰি আছে সেইবাবে ৰখি দিলো তো গাইছ আপোনালোকে দেখিলে বমৰ ভয়ত ৰকেটৰ ভয়ত ফটকাৰ ভয়ত কোনোবাই ইয়াত কণী আনিবলৈ লুঙি দাঙি ৰখি আছে তেতিয়াহ'লে গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই হেপ্পী দিৱালী